শিক্ষাৰ্থীৰ মনোবল শিক্ষাৰ্থীৰ মনোবল এবছৰ পাৰ হৈ পৰীক্ষা পায়হি কিয় নবহে কিতাপত মন ইণ্টাৰনেট সেৱাৰ গৰাকী হওঁতেই কিয় ধূলিৰে আৱৰি ধৰে কিতাপৰ ঠাকবোৰ কিয় কাৰ নাই 4G স্মাৰ্টফোন নাই নেকি কোনোবাৰ ফেচবুক হোৱাটছএপ যদি নাই তেনেহ'লে মানুহ নহয় কিয় কোৱা তোমালোকে কিয় নিজকে ভাবা নেকি মানুহ বুলি নিজৰ লগতে কিয় ধ্বংস কৰা আনক ফলাফল যিয়েই নহওক নোৱাৰি নেকি সামান্য কষ্ট কৰি পঢ়িব লাক এণ্ড লেবাৰ দুয়োটাই প্ৰয়োজন সুখ্যাতি অৰ্জনত কিয় কৰিব নোৱাৰো আমি পৰিশ্ৰম কিয় কৰিব নোৱাৰো আমি পৰিশ্ৰম তেওঁলোকে ভাবে নেকি নিজকে মোবাইলটোৰ দৰে 4G বুলি টেষ্ট পৰীক্ষাৰ পিছত পঢ়ি সফল হ'ম বুলি হোৱা হ'লে কথাই নাছিল সেয়া আচলতে অলিক কল্পনা বেয়া বুলি কোৱা নাই স্মাৰ্টফোনটো কিন্তু ধিক্কাৰ দিব খোজো অপ্ৰয়োজনীয় কামেৰে মহামূল্যৱান সময়বোৰ নৰকত পেলোৱা হে বিবেকহীন মনৰ গৰাকীসকলক তাৰ মাজতে কোনোবাই পোৱা নাই সুপৰিৱেশ পোৱা নাই প্ৰয়োজনীয় ইনষ্ট্ৰুমেণ্ট কিন্তু তেওঁলোকেও বিফল হোৱা নাই বগাইছে সফলতাৰ জখলাত লাগে মাথো সাধনা একান্ত মনোবল আৰু লাগে লাক এণ্ড লেবাৰ দুয়োটাৰে সন্তুলিত সমাহাৰ